হাই গাইজ, আজি আকৌ নতুন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে চাওঁ আহক ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগে। ইয়াৰ লগত মই ব্যৱহাৰ কৰিছোঁ জিৰা গুড়ি, ৰেড চিলি, মিট মছলা, চিকেন মছলা আৰু হালধি পাউডাৰ। গোটা জিৰা, জালুক, লং, ইলাইচি, দালচিনি 5 মিনিটৰ বাবে মই এটা প্লেটত জিকাই থৈছিলোঁ। পিঁয়াজটো ডাঙৰকৈ কাটি ল'ব। আদা, নহৰু আৰু জলকীয়া একেলগে খুন্দি লৈছোঁ। এতিয়া জিকাই থোৱা মছলাবোৰ খুন্দি লৈছোঁ। দুটা তেজপাত লৈছোঁ আৰু প্ৰয়োজন অনুসৰি আলু কেইটামান কাটি লৈছোঁ। এতিয়া গোটেইবোৰ বস্তু মই একেলগে ৰেডি কৰি লৈছোঁ। আৰু গোটেইখিনি বস্তু মাংসৰ লগত ভালদৰে সানি লৈছোঁ। প্ৰয়োজন অনুসৰি নিমখ দিছোঁ আৰু শেষত ভিনেগাৰ 2 চামুচ দি লৈছোঁ। এইখিনি মই ভালদৰে সানি ল'লোঁ। এতিয়া ফ্ৰিজত ৰাখিম 30 মিনিটৰ বাবে। 30 মিনিট হোৱাৰ পিছত মই মাংসখিনি ফ্ৰিজৰ পৰা ওলাই লৈছোঁ। কেৰাহীত তেল গৰম হোৱাৰ পিছত দুটামান শুকান জলকীয়া দিছোঁ আৰু অলপ চেনি দিছোঁ। চেনি দিলে অকণমান ৰংচঙীয়া হয়। এক মিনিটৰ মূৰে মূৰে লৰাই দিছোঁ। আৰু জুই চিমত দি ৰাখিছোঁ। মাংসখিনি ভালকৈ ভাজি লোৱাৰ পিছত 1 গিলাচ পানী দিছোঁ। এতিয়া জুইটো অকণমান বঢ়াই দিছোঁ। নমাই থোৱা 2 মিনিটমান আগত সৰু সৰুকৈ দুটামান বৰধনিয়াৰ পাত কাটি দি লৈছোঁ ফ্লেভাৰৰ বাবে। এতিয়া জুইটো আকৌ চিমত দি ৰাখিছোঁ। চিকেন কাৰী ৰেডি হৈ গ'ল। মই মিডিয়াম জুইত বনাইছোঁ, সেইকাৰণে অলপ টাইম লাগিছে। আচলতে মাংসটো সদায় কম জুইত বনাব লাগে আৰু তেতিয়া ভালদৰে মাংসটো সিজে আৰু খাবলৈ সোৱাদ হয়।
তেনেহ'লে আজিৰ বাবে লৈছোঁ বিদায় আকৌ আহিম নতুন এটি ৰেচিপি লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আজিৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব